Hello everyone, welcome to my channel Class Adda. Hello student, welcome to my channel Class Adda. মই তোমালোকক ইংৰাজীৰ ক্লাছ 8ৰ ইংৰাজীৰ লেসন নাম্বার 4 ডকচৰী লার্ন অ্যাবাউট দ্য পঞ্চায়ত এই পার্টটোৰ কোশ্চেন আনসাৰখিনি আলোচনা কৰিম। ঠিক আছে, তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা। ডকচৰী লার্ন অ্যাবাউট দ্য পঞ্চায়ত এই চেপ্টাৰৰ মই প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। ঠিক আছে, তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা। ইয়াতে কি কৈছে, এই লেসনত কি কৈছে, ডকচৰী এজন ছোৱালী যিয়ে নেকি কি ক্লাছ 8ত পঢ়ে, হয় না, ক্লাছ 8ত পঢ়ে। তেওঁ তাৰ দেউতাক কি আছিল, কণকী মিলিয়ে সদায় কি কৰিছিল, চাইকেলেৰে স্কুল লৈ গৈছিল। আৰু এই তেওঁৰ তাইৰ দেউতাকৰ পৰাই কি কৰিছিল, ডকচৰী পঞ্চায়তৰ বিষয়ে জানিছিল। আৰু তাইৰ দেউতাক কি কৰিছিল, এটা পঞ্চায়ত অফিচত কাম কৰিছিল। গতিকে এই পাঠটোত পঞ্চায়তৰ বিষয়ে দেউতাকৰ পৰা ডকচৰীয়ে কি কি শিকিলে এইটো এই পাঠেৰে মূল। ঠিক আছে, তো তোমালোকৰ মই প্ৰশ্ন উত্তৰখিনি আলোচনা। ঠিক আছে, ইয়াৰে প্ৰথমে মই তোমালোকক 3 নম্বৰৰ কুৱেশ্যন, এনসাৰ দ্য ফলোইং কুৱেশ্যনছ টু আণ্ডাৰষ্টেণ্ড দ্য টেক্সট বেটাৰ। ঠিক আছে, এইটো 1 নম্বৰ কি কৈছে, হোৱাট ৱাজ দ্য মিনিং অফ পঞ্চায়ত লং এগো, মানে বহুদিন আগত পঞ্চায়ত মানে কি আছিল, হোৱাট ইজ দ্য মিনিং অফ পঞ্চায়ত লং এগো, মানে বহুদিন আগত পঞ্চায়ত কি বুলি, কেনেকুৱা আছিল পঞ্চায়ত। ঠিক আছে, তো মই তোমালোকৰ কাৰণে এনসাৰ ৰেডি কৰিছোঁ। হোৱাট ৱাজ দ্য মিনিং অফ পঞ্চায়ত লং এগো, কি লিখিব তোমালোকে, লং এগো দ্য পঞ্চায়ত মিন্ট এ সিস্টেম অফ গভৰ্নেন্স বাই 5 elderly men called পাঁচ গ্রামীণ প্রমুখ। ঠিক আছে, এইটো এনসার। আৰু এবাৰ কৈছোঁ, লং এগো দ্য পঞ্চায়ত মিন্ট এ সিস্টেম অফ গভৰ্নেন্স বাই 5 elderly men called পাঁচ গ্রামীণ প্রমুখ। ঠিক আছে, নেক্সট কুৱেশ্যনটো চাওঁ তোমালোকে। নেক্সট কুৱেশ্যনটো কি আছে, হোৱাট ইজ দ্য মিনিং অফ পঞ্চায়ত নাও। এনসারটো কি হ'ব, নাও এ পঞ্চায়ত ইজ এ বডি that is responsible for the development of villages. Panchayat is also a very important institution for social change. ঠিক আছে, তো তোমালোকে ভিডিঅ'টো ষ্টপ কৰি লিখি ল'বা বা স্ক্ৰীনশ্বট মাৰি ল'লে হৈ যাব। ঠিক আছে, মই নেক্সট 3 নম্বৰ এনসাৰটো মই কৈ আছোঁ। সি নম্বৰ এনসার কি কৈছে, হোৱাট কাইণ্ড অফ ৱাৰ্ক ইজ ডান বাই পঞ্চায়ত, পঞ্চায়তে কি কি কাম কৰে। এনসার, পঞ্চায়ত বিল্ডস এণ্ড ৰিপেয়াৰ্স ৰুৰেল ৰোডস, ব্ৰিজেছ এণ্ড হাউচেছ ফৰ দ্য পুৱৰ। বাছ এইটো লিখিলে তোমালোকৰ 3 নম্বৰ এনসাৰটো হৈ যাব। কি আৰু এবাৰ কৈ দিছোঁ, পঞ্চায়ত বিল্ড এণ্ড ৰিপেয়াৰ্স ৰুৰেল ৰোডস, ব্ৰিজেছ এণ্ড হাউচেছ ফৰ দ্য পুৱৰ। দুখীয়াৰ কাৰণে কি হাউচ, আৰু কি কৰে, গাঁৱলীয়া ৰাস্তা, গাঁৱলীয়া ৰাস্তা, ব্ৰিজ, হয় না, ব্ৰিজ দলংবিলাক মেৰামতি কৰে বা নতুন নতুন দলং বনায়, আৰু দুখীয়াৰ কাৰণে ঘৰ দিয়ে। ঠিক আছে, এতিয়া 2 নম্বৰটো চোৱা তোমালোকে, ফ্ৰম হুৱেৰ ডাজ দ্য পঞ্চায়ত গেট মানি টু পাৰফৰ্ম অল ইটছ ৱাৰ্ক। পঞ্চায়তে কৰ পৰা টকা পায় ইয়াৰ কামবোৰ কৰিবলৈ। ঠিক আছে, এনসাৰটো হ'ল এনসারটো হল দি পঞ্চায়ত গেটস মানি ফ্রম ট্যাক্সেস অন ভেহিকেলস, রিভার ঘাটস, বাজার্স অ্যান্ড বিলস, অ্যান্ড অলসো ফ্রম গভর্নমেন্ট গ্রেন্টস। ঠিক আছে, নেক্সট তোমালোকৰ এই নাম্বাৰটো চোৱা, হাউ ডিড দ্য পঞ্চায়ত হেল্প ধনীৰামক পঞ্চায়তে কেনেকৈ সহায় কৰিছিল। এনসারটো হল, দ্য পঞ্চায়ত হেল্পড ধনীরাম বাই বিল্ডিং এ হাউস ফর হিম। বা এনেকৈ লিখিল, দ্য পঞ্চায়ত বিল্ড এ হাউস ফর ধনীরাম। হয়, এইটো এনসার লিখিব, নহ'লে এইটো এনসার। ঠিক আছে, যিকোনো এটা লিখিলে হৈ যাব। ইয়াৰ নেক্সট তোমালোকৰ F নম্বৰটো চোৱা, হাউ ডিড ধনীরাম স্পেণ্ড দ্য কোল্ড ডিচেম্বৰ নাইট। ডিচেম্বৰৰ এটা খুব ঠাণ্ডা ৰাতি কেনেকৈ কটাইছিল ধনীৰামে। এনসারটো, ধনীরাম স্পেন্ড
the cold December nights on the open veranda of the school building. School building or veranda রাতি কাটাইছে ঠিক আছে Dhoniram spent the cold December nights on the open veranda of the school building. ঠিক আছে তো তোমালোকৰ 3 নম্বৰ এনসাৰ কেইটা মই কৈ দিলো এতিয়া তোমালোকে 1 নম্বৰ এতিয়া তোমালোকে 1 নম্বৰৰ খিনি আছে ইয়াতে কি কৈছে লেফট সাইডৰ পৰা ৰাইট সাইড এইটোৰ লগত এইটো কোনটো মিল আছে ঠিক আছে এইটো ম্যাচ কৰিব আছে ঠিক আছে এটা এইফালৰ পৰা এইফালে কি ম্যাচ কৰিব আছে এইটো ইনস্টিটিউশন ইয়াৰ এটা মিনিং দি আছে এইটো কোনটো হ'ব পাৰে হয়না ইয়াতে ইলেকশনৰ মানে কি ইলেকশন মানে কি এইফালে দিয়া আছে তোমালোকে যেটা শুদ্ধ এটার লগত মিলাব লাগে ঠিক আছে তো প্রথমটো কি আছে ইনস্টিটিউশন ইনস্টিটিউশন মানে কোনটো হ'ব ইনস্টিটিউশন মানে এইটো হ'ব অর্গানাইজেশন এন্ড সোসাইটি ঠিক আছে তাহলে ইনস্টিটিউশন মানে অর্গানাইজেশন এন্ড সোসাইটি এইটো হ'ব ইলেকশন 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 নির্বাচন ইলেকশন কোনটো হ'ব যে the exercise through which we vote for new leaders ঠিক আছে এইটো ইলেকশন তো এইটো হ'ব ঠিক আছে সিনসিয়ারিটি মানে কি হ'ব তোমালোকৰ এইটো লাষ্টটো হ'ব সিনসিয়ার ডেভোশন টু এ পারপোজ ঠিক আছে এইটো এতিয়া ডিফারেন্টলি এবল এইটো কি ডিফারেন্টলি এবল কোনটো হ'ব তোমালোকৰ মানে বিশেষভাৱে সক্ষম ডিফারেন্টলি এবল হ'ব এইটো having a physical mental condition that makes it difficult for a person to do all the work that other people do ঠিক আছে ডিফিকাল্টলি এবল কোনটো হ'ব এইটো স্কিম মানে কি হ'ব স্কিম মানে প্ল্যান ঠিক আছে স্কিম মানে প্ল্যান হবে সাবস্টেন্সিয়াল মানে কোনটো হ'ব সাবস্টেন্সিয়াল মানে এইটো হ'ব লার্জ ইন সাইজ or amount ঠিক আছে রুরাল মানে কি হ'ব এইটো রিলেটেড টু এ ভিলেজ অর কান্ট্রি সাইড ঠিক আছে রুরাল এইটো হ'ব রুরাল ট্যাক্স মানে কি হ'ব ট্যাক্স তো কোনটো হ'ব এইটো হ'ব the money citizens of a country have to pay the government to help it do different kinds of work ঠিক আছে এইটো হ'ব taxes quarrel to কিন্তু angry dispute unfriendly relation with someone ঠিক আছে এইটো আৰু গভৰ্নেন্স এইটো লাষ্টত এইটো আছে এইটো কি হ'ব এইটো manner of governing or ruling ঠিক আছে নেক্সট তোমালোকে 2 নম্বৰটো চোৱা complete the following sentences with information from the ইয়াতে কি খালি ঠাইবোৰ কি কৰিছে কমপ্লিট কৰি দিছে ঠিক আছে লেসনৰ যিবিলাক ইনফৰমেশন আছে তাৰ পৰা এইটো খালি ঠাইবোৰ পূৰণ কৰিব ঠিক আছে কি আছে ডকচৰী স্টাডিজ ইন ক্লাস কি ক্লাস 8 এটা এনেকৈ 8 EIGH the name of our school কি হ'ব the name of our school is কি দিচাংমুখ জনজাতি হাই স্কুল হ্যাঁ এনেকৈ দিচাংমুখ DISANG দিচাংমুখ MUKS দিচাংমুখ জনজাতি JNAJTI জনজাতি হাই স্কুল HIGH হাই স্কুল SCH জনজাতি হাই স্কুল her father's name is A number to hall B number to hall C number to so her father কি C number to so কি her father's name is কি Konki 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 Mili MILI ঠিক আছে he works in a কি হয় এইটো পঞ্চায়ত অফিস PANCHA অফিস Dokchory goes to school on কি a bicycle 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 she loves to ride because she কি gets to know new things THINGS things
every day. DAY every day. ঠিক আছে। To contest the Panchayat election, one has to be কিমান years? 21 years old. ঠিক আছে। তো তোমালোকৰ 2 নম্বৰটো মই দেখুৱাই দিলোঁ আৰু 3 নম্বৰটো মই অলৰেডি প্ৰথমতে তোমালোকক দেখুৱাই দিছোঁ। ঠিক আছে। এতিয়া তোমালোকে 4 নম্বৰটো চোৱা। 4 নম্বৰটো কি আছে? 4 নম্বৰটো কি হৈছে? You have just read about the Panchayat using information from the lesson fill in the table below. ইয়াতে লেসনৰ পৰা ইনফৰমেশ্যনখিনি ইয়াতে লিখি দিওঁ। মিনিমাম এজ টু কণ্টেষ্ট। মিনিমাম এজ টু কণ্টেষ্ট কিমান হ'ব? 21 years old না। পাৱাৰ অফ এ পঞ্চায়ত, কাইণ্ড অফ ৱাৰ্ক এ পঞ্চায়ত ডাজ, চ'ৰ্চ অফ মানি, এইবিলাকৰ বিষয়ে কি তোমালোকক লিখিব দিওঁ। মিনিমাম তোমালোকে চোৱা, মই এনচাৰবিলাক লিখি দিছোঁ ইয়াতে। মিনিমাম এজ টু কণ্টেষ্ট, ঠিক আছে, 21 years। পাৱাৰ অফ এ পঞ্চায়ত, ইয়াতে কি কৈছে? 1 নম্বৰটো হ'ল, 2 নম্বৰটো কি? পাৱাৰ অফ এ পঞ্চায়ত। পাৱাৰ অফ এ পঞ্চায়ত কি হ'ব? টু ৰেইজ টেক্সেছ, প্লেন ডেভেলপমেণ্ট স্কিম এণ্ড ৱাৰ্ক ফৰ লোকেল ডেভেলপমেণ্ট। ঠিক আছে, এইটো লিখি দিছোঁ তোমালোক। টু ৰেইজ টেক্সেছ, প্লেন ডেভেলপমেণ্ট স্কিমছ এণ্ড ৱাৰ্ক ফৰ লোকেল ডেভেলপমেণ্ট। ঠিক আছে, পাৱাৰ অফ এ পঞ্চায়ত এইটো। নেক্সট তোমালোকে চোৱা কি? কাইণ্ড অফ ৱাৰ্ক এ পঞ্চায়ত ডাজ। Kind of work a Panchayat does ki? A Panchayat build and repair rural roads, bridges, houses of the for the poor. ঠিক আছে, for the poor, এইটো আনসার। এইবার তোমালোকে চোৱা source of money. Source of money, source of money কি হ'ব? Source of money, Panchayat gets money from taxes on vehicles, river ghats, bazaars and bills, etc. Also from government grants. ঠিক আছে, তোমালোকৰ 4 নম্বৰটো মই কৈ দিলোঁ। এতিয়া তোমালোকে নেক্সট 5 নম্বৰটো চোৱা। 5 নম্বৰটো তোমালোকৰ এক্টিভিটি আছে, তোমালোকে এইটো নিজে ঘৰত কৰিবা। ঠিক আছে। 6 নম্বৰটো তোমালোকৰ এটা এক্টিভিটি দিছে। ঠিক আছে, এটা স্মল গ্ৰুপত। 6 নম্বৰটো তোমালোকে নিজে কৰিবা। ঠিক আছে। 7 নম্বৰ, 7 নম্বৰটো তোমালোকৰ এইটো এটা এক্টিভিটি দিছে, তোমালোকে এইটো ঘৰত নিজে কৰিবা। ঠিক আছে। এতিয়া 8 নম্বৰটো, 8 নম্বৰটো কি হৈছে? এইটো 8 নম্বৰ, এইটো ৰিপৰ্টেড ফৰ্মত লিখিব, মানে নেৰেশ্যন চেঞ্জ কৰিবলৈ। ঠিক আছে। লেটছ প্ৰেক্টিচ চেঞ্জিং আদাৰ কুৱেশ্যনছ ইনটু ৰিপৰ্টেড ফৰ্ম, হয় না? একচুৱেলি এইটো নেৰেশ্যন। ঠিক আছে। ইনডাইৰেক্ট স্পীচত কি কৰিব লাগে? আমাৰ চেঞ্জ কৰিব লাগে। ঠিক আছে। তো মই তোমালোকৰ কাৰণে লিখি দিছোঁ 8 নম্বৰ। 8 নম্বৰ প্ৰথমটো, হি সেড টু হাৰ ফাদাৰ, হোৱাট কাইণ্ড অফ ৱাৰ্ক ডু ইউ ডু? না, এয়া কি হ'ব? शी said to her father, what kind of work do you do? এনসারটো হ'ব, she asked her father what kind of work he did. Yes. The B নম্বৰটো চোৱা, she says to her father, where do you get all the money from? ইয়াতে কি হ'ব? এনসারটো, she asked her father from where he got all the money. ঠিক আছে। নেক্সট সি নম্বরটো চোৱা, she said to her father, is that money enough to do so such work? এর অ্যান্সারটো এনেকুৱা হ'ব, she asked her father if that money was enough to do so much work. ঠিক আছে। নেক্সট তোমালোকে ডি নম্বৰটো চোৱা, she asked him, why don't you build a house for poor Dhoniram? ঠিক আছে। এর অ্যান্সারটা এনেকুৱা হ'ব, she asked him why he did not build a house for poor Dhoniram. ঠিক আছে। এতিয়া তোমালোকৰ ই নম্বৰটো চোৱা, she said to him, what is a panchayat? Answer to all, she asked him what a panchayat was.
ঠিক আছে তোমালোকৰ মই 8 নম্বৰটো তোমালোকক শিকাই দিলোঁ এতিয়া আৰু এটা আছে ইয়াতে তোমালোকৰ 55 পেজত ঠিক আছে 55 পেজত আৰু এটা আছে 8 নম্বৰৰ এইকেইটা কি কৈছে এইবিলাক কি কৈছে নেগেটিভ সেন্টেন্স বনাব দিছে আৰু কি এমফাটিক ঠিক আছে এমফাটিক নেগেটিভ সেন্টেন্স আৰু এমফাটিক বনাব দিছে ঠিক আছে তো কি হৈছে এইটো নেগেটিভ সেন্টেন্স আৰু এমফাটিক মানে কি হয় আখৰ ডু বহাব লাগে আৰু নেগেটিভ সেন্টেন্স কি লিখিব লাগিব আমাৰ মই তোমালোকক দেখুৱাই আছো ঠিক আছে চোৱা 1 নম্বৰ ৰিপেয়াৰ দ্য ৰোড এইটো নেগেটিভ হলে কি হ'ব ডন্ট ৰিপেয়াৰ দ্য ৰোড আৰু এমফাটিক হলে কি হ'ব ডু ৰিপেয়াৰ দ্য ৰোড এমফাটিক মানে জোৰকৈ কৰিব কোৱা আৰু নেগেটিভ মানে নাবদ কৰিবলৈ বাধা দিয়া ঠিক আছে যেহেতু এইটো ইম্পাৰেটিভ সেন্টেন্স হয় আদেশমূলক বাক্য ঠিক আছে ইয়াতে কি হ'ব নেগেটিভ মানে কৰিবলৈ বাধা দিয়া আৰু এমফাটিক মানে জোৰকৈ কৰিব কোৱা ঠিক আছে আৰু জোৰ জবস্তি কৰিব কোৱা ঠিক আছে মানে কৰিবই লাগিব এনেকুৱা বি নম্বৰটো চোৱা বিল্ড এ হাউচ ফৰ ধনীৰাম এটা নেগেটিভটো কি হ'ব ডন্ট বিল্ড এ হাউচ ফৰ ধনীৰাম আৰু এমফেটিক কি হ'ব ডু বিল্ড এ হাউচ ফৰ ধনীৰাম ঠিক আছে তোমালোকে নিশ্চয় বুজি পাইছা সি নম্বৰটো চোৱা ৱৰ্ক ফৰ লোকেল ডেভেলপমেণ্ট ইয়াতে নেগেটিভটো কি হ'ব ডন্ট ৱৰ্ক ফৰ লোকেল ডেভেলপমেণ্ট DVL ঠিক আছে এমফেটিক কি হ'ব ডু ৱৰ্ক ফৰ লোকেল ডেভেলপমেণ্ট তোমালোকে নিশ্চয় ঠিক আছে ডি নম্বৰটো চোৱা ক্লোজ দ্য ডোৰ প্লিজ ডন্ট ক্লোজ দ্য ডোৰ প্লিজ আৰু এমফেটিক হ'ব কি ডু ক্লোজ দ্য ডোৰ প্লিজ আৰু ই নম্বৰটো চোৱা প্লিজ ৱাছ ইয়ৰ হেণ্ডছ নেগেটিভ হ'ব প্লিজ ডন্ট ৱাছ ইয়ৰ হেণ্ডছ আৰু এমফেটিক হ'ব কি প্লিজ ডু ৱাছ ইয়ৰ হেণ্ড তোমালোকে ধুনীয়াকৈ লিখি ল'বা ঠিক আছে এতিয়া মই নেক্সট 9 নম্বৰটো চোৱা সে দ্য ৱাৰ্ড ইন দ্য বক্স এলাউড এইটো তোমালোকে কৰিব দিছে ঠিক আছে পঞ্চায়ত চাইল্ড ডকচৰী মাছ চেঞ্জ পাঞ্চ ঠিক আছে এইবিলাক তোমালোকক কি কৈছে কৰিব দিছে Did you notice they all have CS কি CS মানে চ উচ্চারণ ঠিক আছে আৰু কিতাপত কোনটো কোনটো আছে যিটোৰ উচ্চাৰণ নেকি চৰ নিচিনা হয় ঠিক আছে CS সাউন্ড থাকা তোমালোকৰ লেসনৰ পৰা তোমাক উলিয়াব দিছো ঠিক আছে মই তোমালোকৰ কাৰণে চাৰিটা উলিয়াইছো আৰু বাকি যদি তোমালোকে পাৰা উলিয়াই লবা ঠিক আছে স্কিম SCACM স্কিম উইশ সোরস আৰু সাস ঠিক আছে এই চাৰিটা মই পাইছো ঠিক আছে তোমালোকে বাকি যদি তোমালোকে আৰু চেষ্টা কৰিবা ঠিক আছে নেক্সট এতিয়া তোমালোকে চোৱা হিয়াৰ এ crossword puzzle for you to find out the adjective describing word in the puzzle to find out the blanks on the right one is done for you ঠিক আছে তোমালোকক কি কৈছে ইয়াতে appropriate কি লিখিব adjective লিখিব দিছে আৰু কি ইয়াৰে বক্সত দাগ দিব দিছে ঠিক আছে তো এইটো কিছু ওপেন বাৰান্দা है ना ওপেন বাৰান্দা ঠিক আছে এইটো ওপেন বাৰান্দা ঠিক আছে এতিয়া কি হ'ব এইটো কি হ'ব আমাৰ এনুৱেল ANNUAL এনুৱেল গ্ৰেন্ট এইটো এনুৱেল টু কত পাম আমি এই যে এনুৱেল ANNUAL এনুৱেল গ্ৰেন্ট ঠিক আছে এইটো কি হ'ব ৰোড আছে কেনেহলে আমাৰ কি লিখিব লাগিব ৰুৰেল ৰোড ঠিক আছে RURAL ৰুৰেল তোমালোকে চোৱা এনুৱেল ঠিক আছে এইটো এনুৱেল আমি পালো ANNUAL এইটো ঠিক আছে সি নম্বৰটো কি হ'ব ৰুৰেল RURAL ৰুৰেল ইয়াতে ৰুৰেল কোনটো পাম আমি এই যেতে RURAL ৰুৰেল ঠিক আছে এইটো ৰুৰেল ৰোড ঠিক আছে এইবাৰ ডি নম্বৰটো হ'ব ইম্পৰ্টেন্ট IMPORTANT এই যে ইয়াতে চোৱা ইম্পৰ্টেন্ট কত আছে এই যে ইয়াতে IMPORTANT
IMPORTANT important তো গোটেইখিনি IMPORTA and important ঠিক আছে ইম্পৰ্টেণ্ট ইয়াৰ পিছত তোমালোকে ই নম্বৰটো হ'ব তিনি থিংছ কি হ'ব ইম্পৰ্টেণ্ট ইনষ্টিটিউশ্যন তিনি থিংছ কি তিনি TIN হয় হা তিনি থিংছ এই TIN হয় তিনি থিংছ ঠিক আছে নেক্সট তোমালোকৰ চোৱা এইটো এফ নম্বৰটো কি হ'ব ছ'চিয়েল চেঞ্জ ছ'চিয়েলটো ক'ত পাবা এইটো এই যে SOCIAL ছ'চিয়েল চেঞ্জ ঠিক আছে এই যে ছ'চিয়েল চেঞ্জ ঠিক আছে ইয়াৰ পিছত তোমালোকে শৰ্ট কুৱেশ্যনছ কি হ'ব এইটো শৰ্ট কুৱেশ্যনছ এই যে শৰ্ট SHORT শৰ্ট ইয়াৰ পৰা ইয়ালৈ এই যে শৰ্ট কুৱেশ্যন ঠিক আছে শৰ্ট কুৱেশ্যন তাৰপিছত কি আছে বিটাৰ লাষ্টত কি আছে হ'ব বিটাৰ কোল্ড এছ নম্বৰটো কি হ'ব বিটাৰ কোল্ড বিটাৰ কত হবে এই যে BITTER বিটাৰ এইটো বিটাৰ ঠিক আছে তো তোমালোকৰ 10 নম্বৰটো এ নম্বৰটো হ'ব ওপেন বাৰান্দা বি নম্বৰ এনুৱেল গ্ৰেণ্ট সি নম্বৰ ৰুৰাল ৰোড ডি নম্বৰ ইম্পৰ্টেণ্ট ইনষ্টিটিউশ্যন ই নম্বৰ তিনি থিংছ এফ নম্বৰ ছ'চিয়েল চেঞ্জ জি নম্বৰ শৰ্ট কুৱেশ্যনছ এছ নম্বৰ বিটাৰ কোল্ড ঠিক আছে তো তোমালোকৰ 11 নম্বৰটো ঠিক আছে 11 নম্বৰ কি কৈছে এইটো ইয়াতে মিনিং আছে সেম ইয়াতে খালিটাই ৰাখিছে কিন্তু ইয়াত স্পেলিংবিলাক কি হয় চেঞ্জ আছে বেলেগ আছে ঠিক আছে এইটোৰ মিনিং হিচাপে ইয়াৰ স্পেলিংটো হ'ব ইয়াৰটো যিটো মিনিং লিখিছে এই মিনিং হিচাপে ইয়াৰ স্পেলিংটো লিখিব লাগিব ঠিক আছে ঠিক ইয়াৰ মিনিং যিটো আছে এই মিনিংটোৰ আধাৰত ইয়াৰ স্পেলিংটো খালি ঠাইটো পূৰণ কৰিব লাগিব ঠিক আছে ঠিক এনেকুৱা ইয়াৰ যিটো মিনিং দিছে এই মিনিঙৰ ওপৰত ভিত্তি কৰি ইয়াৰ স্পেলিংটো লিখিব লাগিব বানানটো লিখিব লাগিব ঠিক আছে ইয়াত দেখাত সেম যদিও আছে কিন্তু যেতিয়া সম্পূৰ্ণ বানানটো লিখা হ'ব তেতিয়া কি হ'ব এইটো অলপ ব্লেক হৈ যাব ঠিক আছে তো প্ৰথমটো কি হ'ব D-RY কি কৈছে এইটো এ ৰেকৰ্ড এভৰি ডে এ ৰেকৰ্ড অফ এভৰি ডেজ ইভেণ্ট অৰ থটছ মানে প্ৰতিদিনৰ তোমালোকৰ কাৰ্যকলাপ আৰু তোমালোকৰ চিন্তা ধাৰণাবোৰ কি ইয়াতে ৰেকৰ্ড কৰে তেনেহ'লে কি হয় এইটো প্ৰতিদিনে যদি কোনো এটা ৰেকৰ্ড মানে ইভেণ্ট ৰেকৰ্ড কৰিব লগা হয় আৰু চিন্তাবোৰ যদি লিখিবদ্ধ কৰিব লগা হয় তেনেহ'লে কি হ'ব এইটো এটা ডায়েৰী লাগিব তেনেহ'লে কি হ'ব এইটো এটা ডায়েৰী এই ডায়েৰী বানানটো কি হ'ব DIARY ঠিক আছে ইয়াতে কি হ'ব DIARY এইটো ডায়েৰী হ'ল এইটো কি হ'ব আকৌ এ প্লেচ হোৱাৰ মিল্ক ইজ প্ৰচেছ টু মেক ডিফাৰেণ্ট মিল্ক প্ৰডাক্ট হয় না কি গাখীৰৰ লগত কি লিকুইডটো ডায়েৰী হ'ব কি হ'ব ডেইৰী DAIRY ডেইৰী ঠিক আছে ইয়াতে কি হৈছে WSTHER হয় না টেম্পাৰেচাৰ অফ এ প্লেচ তাৰমানে এইটো কি ৱেডাৰ হ'ব WEA ৱেডাৰ আৰু এক্সপ্ৰেছ এ ডাউট মানে কি এটা সন্দেহৰ প্ৰকাশ কিন্তু ৱেডাৰ WAC ৱেডাৰ ঠিক আছে ৱেডাৰ হ'ব ইয়াতে চি নম্বৰটো কি হ'ব এ লাৰ্জ এৰিয়া অফ ৱাটাৰ হয় না পানী থকা এটা বহুত ডাঙৰ এৰিয়া তাহলে কি হ'ব এইটো LAK লেক আৰু সিমিলাৰ এইটো কি আছে সিমিলাৰ তাহলে কি হ'ব এইটো লাইক হ'ব এইটো লেক হ'ব এইটো লাইক হ'ব ঠিক তেনেকৈ এইটো কি হ'ব ৱাশ হ'ব আৰু এইটো কি হ'ব উইচ WASH ৱাশ আৰু WISH উইচ ঠিক আছে ঠিক এইটো ফ্ৰেছ নট অল্ড ইউজ নট old or used কি হ'ব ফ্ৰেছ মানে কি হ'ব এইটো নিউ হ'ব আৰু দ্য প্ৰেজেণ্ট টাইম আছে না ইয়াতে কি হ'ব না হ'ব ঠিক আছে তো তোমালোকৰ আৰু এবাৰ কৈছোঁ এইটো কি হ'ব ডায়েৰী DAIRY ডায়েৰী হ'ব আৰু এইটো ডায়েৰী DAIRY ঠিক আছে এইটো DIRY এইটো DAIRY এইটো ৱেডাৰ WEATH ৱেডাৰ ৱেডাৰ WACTH এইটো কি হ'ব চি নম্বৰটো লেক LAK লেক হ'ব আৰু এইটো LIK লাইক হ'ব ডি নম্বৰটো কি হ'ব ৱাশ WASH হ'ব আৰু এইটো WISH উইচ হ'ব ঠিক আছে ই নম্বৰটো কি হ'ব NEW প্ৰথমটো হ'ব নিউ আৰু পিছৰটো হ'ব NOW নাও ঠিক আছে আৰু তোমালোকৰ 12 নম্বৰটো কি তোমাৰ এটা পোষ্টাৰ তোমালোকে যেনেকৈ ঠিক আছে পাৰা এটা তোমালোকে পোষ্টাৰ ৰাখিব দিছে কি ৰূপালী চেতিয়া উপজিয়া কি হৈছে ইলেকশ্যনত কণ্টেষ্ট কৰিছে প্ৰেচিডেণ্টত ঠিক আছে পঞ্চায়তৰ প্ৰেচিডেণ্টত তোমালোকে তাৰ কাৰণে এটা পোষ্টাৰ
তোমালোকে যে চাইছা না যে গাঁও অঞ্চলত কি কৰে যেতিয়া ইলেকশ্যন আহে তেতিয়া কি পোষ্টাৰ কি কৰি থাকে পোষ্টাৰ বনাই না ঠিক তেনেকুৱা পোষ্টাৰ এটা তোমালোকে নিজে ভালকৈ অংকন কৰিবা ঠিক আছে তো ভিডিঅ'টো এইখিনি আছিল তোমালোকৰ ভিডিঅ'টো দেখাৰ কাৰণে ধন্যবাদ থাকিল পৰৱৰ্তী ভিডিঅ'ৰ কাৰণে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা ঠিক আছে থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'